গুড মৰ্ণিং। ৰাতিপুৱাই আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আগৰ ভিডিঅ'বিলাক চাই আপোনালোকে গমেই পাইছে মই যিহেতুকে পুৰীত আহিছিলোঁ আৰু আজি ৰাতিপুৱাই ইয়াৰ পৰা ওলাম। আৰু এতিয়া ৰাতিপুৱা ভাগত আমি ইন'ভা এখন লৈ ল'লোঁ। আমি গোটেইকেইজনী এতিয়া আজি পুৰীৰ পৰা ওলালোঁ। আৰু এই মোৰ পিছফালে দেখিছে নহয়, এইখিনি প্ৰসাদ পুৰীৰ হয়। আৰু এতিয়া বলক ক'ত যাওঁ দেখাইছোঁ। আৰু ৰাতিপুৱা ইয়াতে ব্ৰেকফাষ্ট কৰিলোঁ। তাৰপিছত আহি থাকোঁতে এনেকৈ মেনুকেইখন দেখিব পাইছে, আপোনালোকে গম পাইছে। খানাবোৰ এনেকৈ অৰ্ডাৰ দিলে মানে দুপৰীয়া সাজ আমি ইয়াতে খাই যাব পাৰিম। আৰু যিহেতু আমি এইটো ৰাস্তাৰে যাম। আৰু আমি আহিছোঁ এতিয়া হোৱাটছএপ। আৰু উৰিষ্যাত আহিলে সেইটো নাচালে হ'বনে, চাব লাগিব। আৰু টিকলিও তুমি চাবানে? ক'ত যাবা? পানী যাম। আৰু বলক দেখাইছোঁ। আৰু প্ৰত্যেকখন মানে এনেকুৱা নাৱত পিছফালে আৰু এনেকৈ গৈ থাকিলে মানে চৰাইবিলাক এনেকৈ উৰিয়ে থাকে, বহুত ভাল লাগে। এইখিনি মানে কিবা বেলেগ বেলেগ লাগে, ক'ৰবাত বেলেগত যাই থকা যেন লাগে। ওচৰলৈকে আহে আৰু হাতত পৰি কিবা খাবলৈ দিলে খাই উৰি গুচি যায়। আৰু নেক্সট চাওকচোন, এয়া বোলে কিবা বেমাৰ ভাল হয় আৰু খালে কৈছে যে এইকেইটাকে কৰাকেইটা দেখাইছে। আৰু আনপিনে এয়া হৈছে শামুক। শামুকৰ ভিতৰত হেনো মুকুতা আছে। নাজানো কি কথা, ডুপ্লিকেটে কৰিছে নে অৰিজিনেলে হয় নাজানো। সিহঁতে সোমাই থৈছে, একেবাৰে গম নাপাওঁ। আমাৰ এইকেইটা পূৰা ব্যস্ত হৈ গৈছে, জানো নিবই আৰু সঁচা বুলিয়ে ভাবিছে। মই কিন্তু এইবিলাক বিশ্বাস নকৰোঁ তেনেকৈ, মানে প্ৰত্যেকৰ পৰা তেনেকৈ ওলাব পাৰে নেকি নাজানো। কি কথা কি বাৰ্তা একেবাৰে নাজানো। আৰু এওঁলোকৰ মতে মানে হয়। আৰু এওঁলোকে কেইটামান ল'লে, গোটেইকেইটাই মানে কিনি লৈছে বাৰু। আৰু আপোনালোকে যদি জানে এইটো কমেণ্ট কৰিবচোন। মই একেবাৰে নাজানো। এনেকুৱাকৈ প্ৰত্যেকৰে মানে শামুকবিলাকৰ ভিতৰত মুকুতা পায় নেকি? যদিহে আপোনালোকে জানে নিশ্চয় এটা কমেণ্ট কৰিলে ভাল লাগিব। যিহেতুকে আমাৰ এওঁলোকে বিশ্বাস কৰি লৈছে বাৰু। আৰু আপোনালোকে ভাবিছে কিজানি মই যে হাতচুটি কাপোৰ পিন্ধিছোঁ, কিন্তু ইয়াত একেবাৰে ঠাণ্ডা নাই, গৰম হয়। আৰু আমি যেনেকৈ ইচ্ছা তেনেকৈ আহিব পাৰোঁ। ইয়াত মানে নৰ্মেল হয় আৰু একেবাৰে ঠাণ্ডাও নহয় গৰমো নহয়, মিডিয়াম চাইজত। আৰু এতিয়া যদিও এনেকৈ আহিছে, একেবাৰে গৰম লগাও নাই ঠাণ্ডাও লগা নাই, মানে ধুনীয়া লাগিছে। আৰু ধুনীয়াকৈ আহিছোঁ সকলোৱে মানে উপভোগ কৰি। আৰু টিকলিহঁতৰ কাৰণে খোৱা বস্তু নিব লগা হৈছে। সিহঁতক এনেকৈ কিবা কিবি খুৱাই আহি আছোঁ, কাৰণ যিহেতুকে সিহঁতে ক'তো একো নাপায় এইখিনিত। আৰু পাম চাগে, আগত পাম বুলি কৈছে। মই বাৰু এই যিহেতুকে প্ৰথম আহিছোঁ এয়া। আৰু বলক এতিয়া দেখাইছোঁ ক'তনো কি পাওঁ খাবলৈ। আৰু কিমান বহিম, মানে ওপৰত খাৰা হৈ লৈছোঁ এইখিনিতে। যিহেতুকে ওপৰত এখন কিবা টিৰপাল দিয়াই থাকে, সেইখনৰ ওপৰত মোবাইলটো থ'ম বুলি ভাবিছোঁ, কিন্তু যিহেতু থোৱাৰ সুবিধা নাই। আৰু বহুত ভাল লাগিছে খাৰা হৈ, মোৰ বহুত ভাল লাগিছে। কাৰণ এইটো কিবা মেচিনটো চলি আছে যে, এইখন চলি আছে, নাওখন চলি থকাৰ কাৰণে মোৰ চাউণ্ডবিলাক মিউট কৰি দিব লগা হ'ল। আৰু আহি পাৰ পাই গ'লোঁ। পাই একেবাৰে ডাব খাইছোঁ। আপোনালোকে গমেই পাইছে যিহেতুকে ডাব খাইছোঁ, গৰম আছে। আৰু প্ৰত্যেকে আহিয়ে ইয়াতে ডাব খালোঁ। আৰু যিহেতুকে এইফালৰ পৰা আমি আৰু কিবা অকণমান দেখিম বুলি কৈছে, ক'ত কি দেখিম নাজানো। ইয়াতে আহি এইখিনি ডাবটো খাই ল'লোঁ। খাই এতিয়া আৰু কিবা কিবি ছোৱালীহঁতে তেনেকৈ খালে। আৰু জাগাখিনি ইমান ধুনীয়া চাওকচোন। কিবা গছ নাজানো, একেবাৰে গছবিলাকৰ নাম নাজানো। আৰু আমি ইয়াৰ মাজে মাজে এতিয়া যাই থাকিম এনেকৈ। এতিয়া আগত কি আছে দেখাইছোঁ। আমি কি চাবলৈ খোজকাঢ়ি আছোঁ এতিয়া, নাৱৰ পৰা নামি দেখাইছোঁ। আপোনালোকে চাই থাকিব আজি এটা বিশেষ ভিডিঅ'। আৰু এতিয়া পাপাহঁতে ছোৱালীকেইটাক পুৰা কান্ধত উঠাই লৈছে, কাৰণ খোজ কাঢ়িব নোৱাৰা হৈ গৈছে সিহঁতে। কাৰণ মানে বালি আছে, বালিৰ কাৰণে খোজটো ভালকৈ দিব নোৱাৰে সিহঁতে।
আৰু এনেকৈ পাপাহঁতে লৈছে চাওকচোন কিমান বালিৰ মাজে মাজে আমি আহি আছোঁ যিহেতুকে আগৰ দিগিৰ মানে আমি সাগৰ পাম চাগৈ সেইটো কাৰণে এইবিলাক পূৰা বালি কি মজা দেখা পাইছোঁ এই চাচোন আয়ো বেলেগ আৰু আপোনালোকে চাবচোন কেনেকুৱা লাগিছে আৰু পূৰা এনজয় কৰি এতিয়া খাব লৈছোঁ মিছা মাছ আৰু বহুত বেছি ভাল পাওঁ মাছটো হয় আৰু টিকলিও খাব বুলি তাইও খুৱাওঁ তাৰপিছত খালোঁ মাছ আৰু গোটেইখিনি বস্তুৱে ইমান সোৱাদ আছিলে কি ক'ম আৰু সেইটো কাৰণত মানে এওঁলোকে মই খাব খোজা নাছিলোঁ কাৰণ মই বোলো নেখাওঁ এওঁ কৈছে নহয় আহিছা যিটোকে খাই লোৱা সদায়তো নাহা সেইটো কাৰণত গোটেইকেইটাই মানে নোখোৱাকৈ নাথাকিলেও গোটেইকেইটাই আমি খালোঁ সাগৰৰ মাছ আৰু সঁচাই বহুত বেছি টেষ্ট হয় আজি বিশেষ দিনটো হৈছে আজি মোৰ এনিভাৰ্চাৰী আছিলে আৰু দিনটো আজি এনেকৈ পাৰ কৰিলোঁ আৰু খুব ভালেই লাগিল আৰু ইয়াতে কিছু উপভোগ কৰিলোঁ মাছ আৰু এনেকৈ মাছ খালোঁ আৰু কিবা কিবি খালোঁ সকলোৰ লগত লগ হৈ আৰু এতিয়া বলক এতিয়া ইয়াৰ পৰা আকৌ আমি যাত্ৰা আৰম্ভ কৰিম আৰু আজি কি কৰিব পাৰোঁ আপোনালোকক দেখুৱাম দিনটো ধৰ কেনেকৈ যায় এইখিনি পথ গ'ল এতিয়া 2:15 হ'ল আৰু 2:15ৰ পৰা আমি এতিয়া যাত্ৰা আকৌ ইয়াৰ পৰা সিপাৰলৈ যাম তাৰপিছত গধূলিলৈ কি কৰিব পাৰোঁ যিটোকে এইবাৰ বাহিৰতে থাকিলোঁ আৰু সকলোখিনি দেখুৱাম আপোনালোকে চাই থাকিব বুলি আশা থাকিল আৰু যদি আজি মোৰ ভিডিঅ'বিলাক আপোনালোকে আজি প্ৰথম চাইছে তেনেহ'লে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগ পাইছোঁ বলক আৰু এওঁলোকক এতিয়া এটা ফটো মাৰিব লাগে কাৰণ চিনবিলাক লাগে হয়নে আৰু এনেকৈ ফটো মাৰি থলোঁ এতিয়া আহি দুপৰীয়া খানা খাব ৰৈছোঁ আৰু এটা বিশেষ বস্তু আপোনালোকক দেখাইছোঁ ৰ'ব আগতে ময়ো চিনি পোৱা নাছিলোঁ আজি প্ৰথম দেখা পাইছোঁ ৰ'ব দেখাইছোঁ এইডাল এই গছডাল আপোনালোকক দেখুৱাম এইডাল হৈছে কাজু এয়া ফুল ফুলিছে যে ইয়াতে কাজু ইয়াত কাজু লাগিব ইয়াতে কাজু লাগিব এইডাল বিৰাট কাজু ডাঙৰ গছ ফুলিছে আৰু एक मिनट ये काजू ये काजू है क्या आएगा अभी वो फूल है ये काजू আপোনালোক দেখুৱালোঁ সেইডাল কাজু গছ হয় আৰু আমি যে খানা অৰ্ডাৰ দি থৈ গৈছিলোঁ ইয়াতে এতিয়া ৰেডি হৈছে আমি আহি পালোঁ এইটো ৰাস্তাৰে আহিছোঁ যিটোকে ইয়াতে এতিয়া খানা খাম আৰু গোটেইকেইজনী এতিয়া এইখিনি বহি লওঁ আৰু খানা আহি গ'ল এয়া হৈছে ভাত আৰু এয়া তিতাকেৰেলা ভাজি দাইল চালাড আৰু এইফালে মিক্স ভাজি এখন আৰু এয়া মাছ আৰু গোটেইখিনি আৰু এনেকৈ দিছে এয়া দুপিচকৈ মাছ দিছে এপিচ নহয় আৰু ফাইনেলি এটা কেক লৈ আহিলে বিৰাট ভাল লাগিছে কেকটো অনাৰ পিছত মানে যি নহওক এনিভাৰ্চাৰী আমি ইয়াত এনেকৈ মানে ভবা নাছিলোঁ আৰু এনেকুৱা যে হ'ব আৰু কেক কাটিব পাৰিম এনিভাৰ্চাৰী পাৰ্টি এনেকুৱা হ'ব বুলি একদম ভবা নাছিলোঁ বহুত বেছি ভাল লাগিলে আৰু বিৰাট হেপ্পী আৰু এনেকৈ সদায় হাঁহি ফূৰ্তিৰে দিনবিলাক কটাই থাকিব পাৰোঁ হেপ্পী এনিভাৰ্চাৰী বাই এণ্ড ভিনদেউ তাৰপিছত আগতে চলিকেইটা শাক লৈছোঁ তাৰপিছত ডাঙৰে খাব কেকটো কেনে হৈছে আমি জানিব লাগিব না চাব ৰ'বা এবাৰ পাপাক ডাঙৰ মানে কেনে হৈছে কেক দে তো ফটো মাৰবা একদম টপ বাহ
এবাৰ বাৰ্থডে কেক এৰ পাই নিম বাৰ্থডে কেক এবাৰ ধুনীয়া কৰিছো তোমাৰ বন্ধুক তুমি দিয়া তোমাৰ এনিভাৰ্সাৰী ধৰা মোৰ বান্ধৱীক মই খুৱাইছো দাদা বঢ়িয়া সেলিব্ৰেশন হলে খেলিলে তো ভাল লাগে না না ও কাই কি মত আছে কি হয় আছে কাই কি মত আছে কি হয় আছে তাৰপিছত দীপক দি কইছে গোটাই কই দিবি এনি নেবি মুখ কপে বানা তোমাকে দি হাততে রাইস খাব কে কি তাইলে গাটো বেয়া লাগিছে ও ভাই দেখো কি হইছে ভেনিলা তো ভালো লাগছে আর ব্যাংকো ম্যাক্সিমাম সেলিব্রেশন হয় টেস্টি উল্টা কাটছে মাজনি ভাল লাগছে না এ হোটেলৰ এই মানটুক দিব নহলে কেক সেট কাটি এতিয়া খাই বইছিলো আৰু এতিয়া ভাত খাও আৰু ভাত এতিয়া ক'ত খাও আপোনালোকক দেখাইছো টিকলি হাই কোৱা এবাৰ হাই কেক খাই কেনেকুৱা লাগছে ভাল লাগিছে ন আমি একেলগে কেক কাটিলো আজি এইবাৰ বাহিৰতে হ'ল আৰু বলক এতিয়া ভাত পানী খাওঁ কি দেখাওঁ আৰু ক'ত খাওঁ দেখাইছো আৰু এতিয়া ভুৱনেশ্বৰত আছো আমি ভুৱনেশ্বৰত ৰাতি খানাটো ছাতৰ ওপৰতে খালো আৰু ছাতৰ ওপৰত সিপুৰৰ খানা পিনা বনাই মানে ৰেডি কৰি দিছে আৰু ইয়াতে আমি গোটেইখিনি লৈ আহিছো আৰু গোটেইকেইটা ছাতৰ ওপৰত বহি ফুল এনজয় বহুত ভাল লাগিছে ছাতৰ ওপৰত এনেকৈ খাই আমাৰ আৰু গোটেইকেইটা ছাতৰ ওপৰলৈকে আহি ইয়াতে ধুনীয়াকৈ নিজৰ জেগাৰ দৰে ধুনীয়াকৈ বহি লৈ এনেকৈ এইবাৰ এনিভাৰ্চাৰী পাৰ্টিটো হৈ গ'ল আজি এনিভাৰ্চাৰীৰ খানাত আছিলে আমাৰ মটন আৰু ব্ৰইলাৰ চিকেন তাৰে পিছত আছে মাছ খোৱা নাই দিনত যিটোকে মাছ খাইছিলোঁ আমি আৰু বাকী চালাড দাইল আৰু এইখিনিয়ে আৰু ঘৰৰ পৰা আহিব ওলাত মোক এইটো গিফ্ট দি দিলে কাৰণ এনিভাৰ্চাৰী গিফ্টটো মোক ঘৰতে উপহাৰ দিছিলে সেয়াই আৰু এতিয়ালৈ গুড নাইট বাই বাই আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাইছোঁ আজিলৈ আহিছোঁ আৰু পিছফালে মই কেইটামান ফটো লগাই দিছোঁ আপোনালোকে চাবলৈ নাপাহৰিব আহিছোঁ বাই বাই